মোৰ ল'ৰাটোক কোনে মাৰিলে নেকে অ ল'ৰা উঠ নচলি নাকান্দিবা এই নহবলগীয়া ঘটনা এটা হৈ গ'ল আৰু এতিয়া কিনো কৰিবা ইমান বেয়াকে কিহে মাৰিব পালে এইবোৰ কিবা ওলাইছে যদিও নাজানো আকৌ দেই কালিও এটা ঘটনা আজিও এটা ঘটনা কালিজনৰ পোষ্টমৰ্টমৰ ৰিপৰ্টটো দিলে নেকি নাই আজি দিবহে নেকি দিনত আজি দিলেহে গম পোৱা যাব যে মৰা কাৰণটো কি কোনবাই মাৰিলে নে জন্তুৱে মাৰিলে মোৰ ল'ৰাটো মোৰ বুপাটো ডিঙি নাই কি তাকে শুনিছো বোলো চাই আহোংগেচোন এপাক খবৰ এটা লৈ আহোংগে হে কৃষ্ণ প্ৰভু এই ৰাতিপুৱা এইবোৰ কি শুনিছো মুলেশ্বৰ চাহ নোখোৱাহি কিয় ধমেশ দা শুনক আকৌ কি হলনো কি আকৌ সেই বোলে ডিঙিৰ পৰা মাথাটো নাই আমাৰ সেই গন্ধিয়াদা ল'ৰাটো আকৌ ৰাতি কৰবাৰ পৰা আহিছিলে ঘিলা পিঠা এইটো কনফাৰ্ম যে গাঁৱত কিবা এটা ওলাইছে মই কোৱাটোৱে মেথা কটা ভূত মুলেশ্বৰ কোনে ক'লে ন নবহে আমাৰ গাঁৱৰ মানুহবোৰ গৈ আছে আকৌ জাককে মই বোলো কি হলো ক'ৰবাত বৰভোজ দিছে নি নহয় বোলে আকৌ এটা মৰিলে বেয়াই লাগিছে পাই গাঁওখনত কি যে হৈছে এনেকে মানুহবোৰ মৰিলে বাৰু কি হব কালি এজন আকৌ আজি এজন মুলেশ্বৰ তেতিয়াহলে আমিও যাম নে কি এপাক নগলে আকৌ কথাটো বেয়া হব নহয় তাকেহে বলক খবৰটো ভালকে লৈ আহোংগে নাযাবা ৰবা চাহকণ খাই যাবা এনেকে খালী পেটে যাব নালাগে দিয়া চাহকণকে খাই যাওঁ নান ছোৱালী যি দেখিছো আৰু দুদিনমানৰ পাছত লঘোণ হয় বুলিয়ে ভয় পাপা ময়ো যাম বতোৱাটো নালাগে কালি চালে সেইটো চাইডত ভয় খালি আজি আকৌ এইটো চাইডত মৰিবগে নালাগে একেহে মাৰিছে কালি চাগে ডিঙি কাটি একো ভয় নাই খোৱা নহব চামেই এই ভূতৰ চিনেমা নিচিনা একেহে যিমান ভয় লাগিলেও চাবলৈ মন যায় কথা কবলৈ আহিছ তেজ খোৱা ৰাতি কালি যিখন উফাল মাৰিছ গোটেই নাকৰ চিয়নিয়ে ভাঙিবি সঁচাকে নি আকৌনো মইহে গম পাওঁ চালে ৰাতি ভয়তে যিখন উফাল মাৰিছ হাত ভৰি মাৰিছ আজি গৰু ৰছী জ্বালানিটো ভৰিকেইটা বান্ধি থব লাগিব নাহিবি এতিয়া যা একদম ভিতৰত থাকে যাব হেৰিছা মোবাইলত ভূতৰ হেৰি চাগে যা যাওঁ গৰুণ্ড পক্ষী ভিডিঅ'কে চাওঁগে ধমেশ দা নেচালো হয় আৰু দেই বৰ বেয়া অৱস্থা কালি নিচিনা একে হয় নেকি মোৰতো চাবলৈ সাহসে হোৱা নাই কালিয়ে যি দেখি আৰু মোৰ হেৰি লাগিলে দেই হৰিদেউ ক'ত পোপা তেওঁৰ কান্দি অৱস্থাই নাই আমি ওলাবলৈ দিয়া নাই তাই দেখিলে বহুত কান্দে মই বোলো ভিতৰতে বহগে যা নাকান্দিবনো কেলে পুতেকৰ এই অৱস্থা দেখি চাওঁ হুৰ দবং বহুত চালে আৰু এতিয়া এখেতক নিব লাগে দবং ছাৰ কালিজনৰ ৰিপৰ্টটো আহিলে নেকি পোষ্টমৰ্টমৰ হয় আহিলে কি লিখিছে ৰিপৰ্টত ভেপেলা আজি মানে তয়ো স্কুল নগলি কেনেকে যাবি বাৰু স্কুল গাঁৱত এইবোৰ যিহে হৈছে কালি যে আমাৰ ঘৰত ৰাতি দৰ্জা ঢকঢকাই আছিলে গম পাৱ নাই নুখুলিলো বুলিহে মা কি ক ৰাতি যে বহুত দেৰিলৈকে খোৱাই নাই গম পাৱ নাই ভয়তে টোপনিকে ধৰা নাই তই ৰাতিপুৱানো কেনেকে স্কুল যাবি আৰু যাবলৈও ভয় লাগিছে আমিও সেইটো কাৰণে নগলো এইবোৰ পিছল মানুহ নেকি ন ডিঙিটো কাটি লৈ যায় চাগে তাত গৈ মাথা ঘিউ চকু জিভা সেইবোৰ উলিয়াই চাগে কাটি বিকি দিয়ে নহয় আমাৰ ককাই ডিঙি কটা ভূত বুলি কৈছে হ'ব পাৰে নহলে পিছল মানুহ হলেতো কিডনী চিডনী কলিজা চলিজা চব লৈ যাব সেয়া আজিও এজন মৰিলে মোৰ চাবলৈ সাহস নাই হোৱা দেই পপাহঁত গৈছে আজি দিনতে যে দেখিছে নহয় গাঁৱত কি হৈছে আজি আকৌ এটা টপকিল খবৰটো পালো ৰাতিপুৱাই চাবলৈ যাবলৈ সাহস হোৱা নাই নহয় তাকে মই বোলো যাওঁ দিনতে এপেক দি আহোংগে ৰাতি আকৌ ওলাবলে ভয় নহয় নেলু কাটি পেলাই দিয়ে বুলি বহক মই আনিছোগে
অকমান কাৰা আনিব ৰাতিলৈকে নিচাত থকা পপা তুমি কলৈ যোৱাগে বাৰু মোৰ যে দোকানত থাকি থাকি আমনি লাগিছে আৰু ঐ ধতুৱা ঐ সংসাৰ কথা গম পাও নাই হে গাঁওখনত কি হৈ আছে মানুহ মৰি আছে এটা এটাকে কালি এটা আজি এটা এইবোৰতো বাপেৰে আগ নেবাঢ়িলে কোন আগবাঢ়িব গম পাও নহয় মই গম পাও যদি থাক আকৌ একদিন মোৰ সময় নহব দেই একদম বহুত কাম মানুহ খৰি দিয়া আমুক দিয়া তই দোকানখন তই চম্ভালিবি আৰু সন্ধিয়া 6 বজাৰ লগে লগে দোকান বন্ধ কৰি দিবি বেছি দেৰিলৈকে নুখুলিবি আকৌ হ'ব হেৰা শুনিছা নাই জুই একুৰা ধৰা আৰু এই পানীৰ বাল্টিং লৈ আনা কিবা চোকা অস্ত্ৰৰে কাটিছে বুলি ওলাইছে ওচৰত তেনেকে বস্তু পাতি পোৱা নাই আজিজনৰ সেই টুপিটো আৰু বাইকখন পাইছে কালিজনৰতো একো নাই কৃষ্ণ প্ৰভু এইবোৰ মানে জন্তু বা বাঘ চাক নহয় মানুহে মাৰিছে মানে নব দেখিলে গম পাই সেইবোৰ জন্তুৱে চিঙা মাথা আৰু কটা মাথা কেনেকুৱা ভাই মৰমৰ ভাইটো কি হ'ল ভাই মোৰ মৰমৰ ভাইটো কিবা বিপদ হলে মাতিম সহায় কৰিবলৈ যাবি আকৌ দেই এনেকুৱা পৰিস্থিতিত ভাইকে সহায় নকৰিলে কোনে কৰিব কচোন ঠিক আছে বাৰু দিয়ক কিবা হলে ফোন কৰিব বাৰু তেতিয়াতে গৈ থাকো নহলে আকৌ আন্ধাৰ হলে যাবকে নোৱাৰিম ঘৰত পিতলৰ টৌতে মাইকীজনী এৰি থৈ আহিছো যাওক ধমেশ দা ময়ো নিজৰ ঘৰলৈ যাওঁ নে কি বাৰু হেই মুলেশ্বৰ নালাগে তোমাৰ ভয় লগা নাই হে আজি আকৌ এইবোৰ দেখি আমাৰ ইয়াতে থাকা আমাৰো সাহস হ'ব তোমাৰো সাহস এটা হ'ব মুলেশ্বৰ দা নাযাব বতৰটো কিবা কৰি আছে বৰষুণ দিব মুলেশ্বৰ দা বৰষুণৰ বতৰত এনেকে লেপৰ তলত সোমাই থকা মজাই বেলেগ ন তাতে যদি খোৱা বস্তু অলপমান হয় আৰু কথাই নকবা খোৱা বস্তু এতিয়া একোৱে নাই নহয় মাইক পকৰী এইবোৰ বনাবলৈ ক'লে গালিহে পাৰে চিধা ভাত বনাব যোৱা দোকানৰ পৰা কিবা এটা লৈ আহাগে আকৌ কুৰকুৰি এনেকুৱা পপকৰ্ণ সেইবোৰ এতিয়া বাহিৰলৈ ওলাই মৰিলেহে হ'ব এনেই চালাত ভয় লাগে তাকো তেতিয়া বৰষুণ দি আছে ডাৱৰীয়া বতৰ এতিয়াতো ওলাই গ'লেতো কেনেকে মাৰিব চাগে ঠিকেই নাই তাকেহে দেই বাহিৰলৈ যে চায়ে ভয় লাগিছে কিছু দিছে আকৌ দেই বৰষুণ হেৰি আপুনি সোমাওকচোন ভিতৰলৈ সোমাওক ক'ত ৰখি আছে বাৰু দৰ্জা মাৰি ভিতৰলৈ নাহে কিয় ধমেশ্বৰী বোলো চাইছো কিমাননো বৰষুণ দিছে বহুত দিন দেখা নাই জোঁৱাই সোনকালে দৰ্জা মাৰা নহলে গোটেই জীৱনভৰ দেখিবলৈ নেপাবা আৰু বৰষুণ বহুত বৰষুণ দিছে ভেবেলাহঁত ক'ত সিহঁতি ৰুমত আছে আপুনি আকৌ বৰষুণ চাবলৈ ওলাই নাযাব আকৌ দেই মই কৈছো জোঁৱাই দৰ্জা নুখুলিবা বতৰ যোনটো পাতিলে ভয় দুগুণে লাগিছে এতিয়া ব্ৰইলাৰ 30 টকা আনিবলৈ ওলাই যাব নোৱাৰো নালাগে পপা ব্ৰইলাৰ নালাগে লাগিলে আলু পিটিকাই ভাত খাম তেতিয়া তুমি ওলাই যাব নালাগে দেই বাহিৰলৈ হয়নে মোৰ তৌটো বাপেৰলে ইমান মৰমটো তই খাওঁ বুলি কচোন বা মই বৰষুণ নেওচি হলো তোক আনি খুৱামহি নালাগে পপা নাখাওঁ নাই তই খাওঁ বুলি কচোন বা বতোৱা মই তোক কৈছো ন মই একদম নিজৰ একদম জান দি হলেও তোক মই আনি দিম তই খাওঁ বুলি ক খাম আলু পিটিকাই পেটলে ভাত নাযায় তেজ খোৱাটোৱেতো বাপেৰলে অলপো মৰম নাই তোৰ চাল অকল পেটটোলেহে চিন্তা নিজেহে কৈ আছা আকৌ খাওঁ বুলি ক মই কি গু খাবলৈ ক'লে গু খাবি নি পঢ়িবলৈ ক'লেচোন নপঢ় তোক যে সৰুতে টুকুচি মাৰিবলৈ হলেহে ভাল আছিলে কন্ধিয়া লাডু বৰষুণখনত কোনো পপা নাযাবা কালি ভেবেলাহঁতৰ ঘৰলৈ অহাটো নেকি কি কলি ডিঙি কটা ভূতটো নে আজি মৰাহে গন্ধিয়া পুতেকটোই পপা হ'ব পাৰে গন্ধিয়া পুতেক বৰ বেয়াকে মৰিলে নহয় কিজানি আজি সিয়ে ভূত হৈ ঘূৰি ফুৰিছে ফোনটো ক'ত মোৰ মৰমৰ ভাইটোলৈ ফোন কৰি এতিয়া মৰমৰ ভাইটোহে বচাব আৰু কোনেও নবচায়
ভেপেলা ভাবি চোৱাচোন আজি বাৰু গন্ধিয়াটা ঘৰত কেনেকুৱা লাগিছে ল'ৰাটো নাই তাতে বতৰ এনেকুৱা এইটো পৰিস্থিতিত বহুত বেয়া লাগিছে চাগে এইটো বতৰত কোনো নহ'লে এনেও কানিয়া কানিয়া লাগে হে কি কয় কি হ'ল আকৌ আহাচোন ভেবেল সোমাই আহিলে নেকি আকৌ আমাৰ ঘৰলে নুখুলিব কালি আমাৰ ঘৰলৈ আহিছিল মৰিলেও নুখুলিব এতিয়া আমিও যাব নোৱাৰো নহয় এই বতৰ এইটো তাৰপৰা বাহিৰত সেইবোৰ থাকিলে আকৌ আমিনো কেনেকে যাম ধমেশদা কাৰ ঘৰত ন আমাৰ ককাইদেউহঁতৰ দৰ্জা ঠকঠকাই আছে বোলে আমাৰ নিচিনাকে একো নাই খুলিবলৈ মনা কৰক আৰু পায়ে যদি ভিতৰত দুটা তিনিটা ৰুমত সোমাই থাকিবলৈ কওক দৰ্জা মাৰি মৰমৰ ভাইটো ভিতৰতে আছো খালি আমাৰ দৰ্জাখন আকৌ সেই বহঁতৰ কাঠৰহে সেইকাৰণে ভয় লাগে ভাগিব বুলি নাই একো নহয় খালি নোলাব বাহিৰলে সেইটোৱে মনত ৰাখিব অলপ দেৰি পাছত যাবগে ভাই মনত ৰাখিবি আকৌ তই মই একেজনী মা আকৌ মোৰ যদি কিবা এটা হবলৈ হয় মায়েতো কেতিয়াও ক্ষমা নকৰিব কি যে কয় লাগিলে ফোনটো লগাই থওক কিবা এটা হলে আমি জাপ মাৰি যাম এইকণহে এতিয়া বতৰ যিটো কৰিছে বাহিৰলৈ ওলাবলে এটাই কথা ক বুলি লাগিলে এণ্ডা পেন খোল খাই যাওক কিন্তু দৰ্জা নুখুলিবি আজি বৰচুনে পাকাৰ ফাটাই দিলে দেই বহুত লেট হৈ গল ৰে বৰচুনেৰি বেৰি বুলি ৰাউতে বুলি আন্ধাৰে হেল যোৱাহে কথা নহ'লে আকৌ বেলেগ কোনোবা ৰৈ থাকিব মোলে কাঞ্জালতা কাপফুলৰ চাগে চিন্তা কৰি আছে দেই কালি প্ৰমিছ কৰিছিলোহে সোনকালে আহিম বুলি আজিয়ে লেট Merlu aji mae ma emar life mane mantu achile bachcha tau nahale kanjalata kapapun kanjalata darja khula o phedi apuni niki ammaye darja khula nahale tuma heri kati diba ahok jaldi ahok mara darja mara মা কাটিখান পুৰি গলগে ৰে কোন আহিছিল ন এদিকে কথা ভট্টয়ে হবলা দেখাত মানুহ টাইপে লাগিছে কিন্তু বৰ বেলেগ কথা মাপে ৰক্ষা পৰিছে কাঞ্জলতা আপুনি ইমান দেৰিকে আহিছে মোৰ চিন্তা লাগি আছে বৰচুনটো কাৰণে লেট হৈ গল আকৌ বৰচুন দিছে মই বোলে অলপ ৰাখি দিওঁ নাই বৰচুন নেৰে আন্ধাৰ হৈ গলগে আজি ভগৱান লগত আছিলে কাৰণেহে নহবা কি হল হয় নাই গ'ল হবলা যেনে তেনে বাচিছো দেই পাপা চাই নাথাকিবা সেইফালে নামি আহা থাকিবলৈ হলে চকু ফুটুৱাই দিব তেজ খোৱা তই যে ভয় খুৱাই মাৰিবি দেই সঁচাকে কৈছো লুকাই থাকিলেনো কেনেকে গম পাবা ফচকে ওলাই দিব এইবোৰ বহুত হ'ল আৰু হেৰা ভাত বনোৱাগে যোৱা একদম পেটৰ পৰা ককোৱাই গ'ল আৰু সোনকালে ভাত খাই শুওঁ আহক পাকঘৰলৈ আপোনালোকো আহক মোৰ অকলে ভয় লাগিছে তৌ বৈ তিনিটা মিলি একেলগে বনাম আৰু বৈ গ'ল নে কি ধমেশ দা গ'ল হবলা নহলেতো ফোন মাৰিয়ে থাকিলেহেঁতেন এইটোৱে মানে চবৰে ঘৰে টকমাইগে যোনে খুলিলে তাত নেলো খালি দিব ঠিকেই কৈছে মই যে ঘৰত অকলে নাথাকিলেও ভালেই হ'ল দেই মইহে ৰখাইছো আপুনিতো যাবলৈ লৈছিলে নহলে আজি আপোনাৰ দৰ্জাটো টক মাৰিলেহেঁতেন বৰষুণৰ বতৰত পাপা গান বজাইছা নেকি ঘৰুৱা তই চাপৰি হলি বুলি তই কি বাপেৰৰ চাপৰি হব নে হে তইহে জানো কেনেকে জন্ম হলি আৰু কোনে কাক মাতিছে হয় কোনে কাক ঘৈণীয়েকক মাতিছে নাজানো নহয় মাতটো কো বাহিৰৰ পৰা আহিছে নেকি হয় বাহিৰৰ পৰা আহিছে ৰচোন এইটো কোন চালাত চাই আহোঁগে ৰাতিখন বৰষুণত গান বজাই আছে নাযাব পাপা এনে গাঁৱত সেইবোৰ কিবা ওলাই আছে লগতে আজি মানুহো মৰিছে ভোটো হব পাৰে তই
যে ধুমুচৰ পুতেকৰ নামত একদম কলংক দেই তোৱে বাপেৰ ধুমুচে কালৈও ভয় নকৰে আগতে চালা ধুমুচ মাৰি কিমান বস্তু চেপেটা কৰিলো এতিয়া আৰু চিলিঙি ফেনখন লৈ যাওঁ কোননো এইটো বাহিৰত